নমস্কাৰ বন্ধুসকল, চন্দ্ৰপ্ৰভা কিটচেনলৈ আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোকৰ বাবে মই আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেইটো হ'ল পুঁই শাকৰ চব্জি। আহকচোন এই ৰেচিপিটো কেনেকৈ বনাই চাই লওঁ। এয়া চাওক, আমাৰ ঘৰৰে পুঁই শাক। চব্জি বনাবলৈ এয়া মই পুঁই শাক কাটি লৈছোঁ। চব্জিত দিবলৈ মই আদা, নহৰু আৰু জলকীয়া লৈ লৈছোঁ আৰু দুমুঠি বেহৰ তিয়াই লৈ এয়া বটিবলৈ আৰম্ভ কৰিছোঁ। এইখিনি মই ধুনীয়াকৈ মিহি হোৱালৈকে বটি ল'ম। এয়া চাওক, পেষ্টখিনি ৰেডি হৈ গৈছে। এতিয়া এইখিনি মই বাতি এটাত লৈ ল'ম। পুঁই শাকখিনি এতিয়া মই এনেদৰে কাটি লৈছোঁ। পুঁই শাকৰ ঠাৰিবিলাক মই এনেদৰে কাটি লৈছোঁ। পুঁই শাকখিনি কটা হৈ গৈছে। এতিয়া মই দুটা আলু ইয়াতে কাটি দিছোঁ। চব্জিখন বনাবলৈ মই দুটা পিঁয়াজ কাটি লৈছোঁ, জলকীয়া লৈ লৈছোঁ আৰু আদা, নহৰু, বেহৰৰ পেষ্টখিনি লৈ লৈছোঁ। এতিয়া চব্জিখন বনাবলৈ আৰম্ভ কৰিম। কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াতে তেল দি লৈছোঁ। পাঁচফোৰণ দি লৈছোঁ অকণমান। শুকান জলকীয়া দি লৈছোঁ। কেঁচা জলকীয়া দুটা দি দিছোঁ। পিঁয়াজ দিছোঁ। এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম। আদা, নহৰু আৰু বেহৰৰ পেষ্টখিনিও দি দিছোঁ। আদা, নহৰু আৰু বেহৰৰ পেষ্টখিনি দি এইখিনি মই ভালদৰে ভাজি লৈছোঁ। এতিয়া ইয়াতে পুঁই শাক আৰু আলুখিনি দি দিছোঁ। অলপ সময় গোটেইখিনি চব্জি ভালদৰে লাৰি দিম। এতিয়া অলপ সময়ৰ কাৰণে ঢাকনিখন দি দিছোঁ। এতিয়া ঢাকনিখন গুচাই লৈ ভালদৰে লৰাই দিম। এতিয়া ইয়াতে 2 চামুচ নিমখ দি দিছোঁ আৰু হালধি 1 চামুচ দি দিছোঁ।
লগতে জিৰা ধনিয়া গুড়া অকণমান দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিম। চাওক, পুঁই শাকৰ চব্জিখিনি লাহে লাহে সিজিবলৈ ধৰিছে। এতিয়া ইয়াতে গৰম মছলা 1 চামুচ দি দিছোঁ। আৰু সোৱাদৰ কাৰণে 1 চামুচ চব্জি মছলাও দি দিছোঁ। অকণমান সিজিবলৈ পানী দি দিছোঁ। চব্জিখন সিজিবলৈ ইয়াতে ঢাকনিখন অকণমান সময় দি দিছোঁ। এয়া চাওক, চব্জিখন আমাৰ প্ৰায় তৈয়াৰ হৈ গৈছে। কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পালে, আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। এয়া চাওক, চব্জিখন তৈয়াৰ হৈ গৈছে। এতিয়া মই বাটি এটাত চব্জিখিনি উলিয়াই ল'ম। এয়া চাওক, ৰেচিপিটো আমাৰ তৈয়াৰ হৈ গৈছে। এই ৰেচিপিটো আপোনালোকে খাই খুবেই ভাল পাব। এই ৰেচিপিটো আপোনালোকে এবাৰ ঘৰত বনাই খাই চাব। ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।